Hello friends, মই দীপজ্যোতি আপোনালোকক মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আসলতে মই আজি মানে কামত বহুত ব্যস্ত থকাৰ বাবে নতুনকৈ মৰ্নিংৰ পৰা কোনো ব্লগছ বনাব পৰা নাই। মই আসলতে ডেইলি ব্লগছ দিব পৰা নাই, ডেইলি ব্লগছ দিয়াও নাই। এদিন দিও ব্লগছ মানে ডেইলি দিব পৰাটো সম্ভৱ নহয়। ডেইলি এটা ভিডিও দিব পৰাটো ভালেই, কিন্তু দিব নোৱাৰো মানে কামৰ যেটো প্ৰেছাৰ কাৰণে দিবলৈ দিগদাৰ হয়। আজি আমি আমাৰ কাষৰে এখন গাঁৱলৈ যাম। গাঁওখনৰ নাম গোৱালটুপ গাঁও। তাত নেপালী সম্প্ৰদায়ৰ লোক বাস কৰে, অন্যান্য সম্প্ৰদায়ৰ লোকো বাস কৰে। তাত কেইবাটাও আসলতে সুবুৰী আছে। আসলতে গাঁওখনৰ নাম কুঁৱৰী পথাৰ। আমি তাতে যাওঁ, আহকচোন চাওঁ তাৰ পৰিৱেশটো। তাত মোৰ কেইবাজনো বন্ধু আছে। আজি আপোনালোকক সেই গাঁওখন দেখাবলৈ চেষ্টা কৰিম। আহক আমি যাওঁ, লেটস গো। আমি এতিয়া আহি তেওঁলোকৰ গাঁওখন পালোহি। এইটো তেওঁলোকৰ গাঁৱৰ পদূলিতে থকা শিৱ মন্দিৰ। আহকচোন আগবাঢ়ি যাওঁ। তেওঁলোকৰ ঘৰ পালোহি। ঘৰৰ আগফালে এখন দোকান আছে। তেওঁলোকৰ ঘৰবিলাক অকণমান দেখাবলৈ চেষ্টা কৰিম। গোটেইকেইজন ককাই ভাই একেলগে আছে। আহিয়ে গম পাইছোঁ যে মোৰ বন্ধুহঁত নায়েই, ক'ৰবাত গ'ল কিবা কামত। আগফালে ধুনীয়া এখন বিল এখন আছে, চাওকচোন। বিলখনত মানে আজিকালি খেতি বাতিও কৰিবলৈ ল'লে, খেতি বাতিও হয়। বৌ আছিলে, দাদাৰ বৌৱে মানে তেওঁলোকৰ মানুহবিলাকে গধূলি সময়ত সকলোৱে তুলসীৰ আগত চাকি দিয়ে। আমি কি কৰোঁ, কাতি বিহুতহে তুলসীৰ তলত চাকি দিওঁ, এদিনহে দিওঁ। কিন্তু তেওঁলোকে গধূলি প্ৰত্যেক দিনাই এই আপোনাৰ তুলসীৰ আগত চাকি দিয়ে। ভাল লাগে কিবা এটা, সঁচাকৈ বৰ ধুনীয়া লাগে। চাওকচোন, আচলতে চবৰে নিজৰ এটা নিয়ম থাকে। সেই নিয়ম মতে সকলোৱে কাম কৰে। আমাৰ অসমীয়াসকলৰো ধৰক নিয়ম বেলেগ, তেখেতসকলৰো নিয়ম বেলেগ। তেওঁলোকৰ আগৰ পৰা যিটো চলি আহিছে সেইমতে এতিয়াও চলি আছে। দেখিছেনে প্ৰত্যেক ঘৰতে। অলপ আঁতৰত চাওকচোন, আঁতৰতো সেয়া দিছে ডাঙৰ বৌ, এয়া মাজু বৌ, আৰু এইপিনে তেওঁলোকৰ মাহঁত থাকে, মানে মোৰ বন্ধুহঁত থাকে, তাহাঁতেও দিছে, তাহাঁতেও দি থৈছে। মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এয়া দেখিছেনে, অলপ আন্ধাৰ হ'ল কিন্তু উপায় নাই। দেখিছেনে, সেয়া চাকি দি থৈছে। মোৰ বন্ধুৰ মাকে দি থৈছে সেয়া। মই বন্ধুৱে এতিয়া আপোনালোকক অকণমান দেখাব চেষ্টা কৰিম। বন্ধুৱে কিছুমান আপোনাৰ ভোট জলকীয়াৰ খেতি কৰিছে। আন্ধাৰত টৰ্চ মাৰি হ'লেও দেখাব চেষ্টা কৰিছে। এইবিলাক ভোট জলকীয়াৰ খেতি কৰিছে অকণমান, কিন্তু গছ কম হ'লেও কিন্তু বহুত গুটি লাগিছে। এয়া মোৰ বন্ধুৰ ছোৱালী আৰু দাদাৰ ছোৱালী, দুইজনী মৰম লগা নহয়নে বাৰু? আপোনালোকে মৰম লাগিলে কমেণ্ট কৰিব। আমাৰ মা আৰু মোৰ মিতাৰ মায়ে অকণমান কথা পাতিছে। এইগৰাকী হ'ল আমাৰ মিতাৰ মা। পদূতি শেষত দাদা এজন পালোঁ, মদন দাৰ লগত ফটো কপি মাৰিলোঁ।